নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো আজি মই গাঁৱৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। মানে মই নেক্সট ব্লগত কৈছিলোঁ যে মানে গাঁৱৰ যি যি ভিউ আছে আপোনালোকক দেখাম। বাট মেইন প্ৰব্লেমটো কি হ'ল, আপোনালোকে জানে গাঁৱৰ কণ্ডিশ্যনটো লাইট নাথাকে। তো মোবাইলত চাৰ্জ নাছিলে আৰু মই আজি বহুত দূৰৰ পৰা চাৰ্জ কৰি লৈ আহিছোঁ। আজি ঘৰত যাম, মানে আজি গুৱাহাটী যাম। তো গুৱাহাটী যোৱাৰ আগত মানে কেইটামান মানে অকণমান ভিউ চিউ দেখাই দিম। আৰু গুৱাহাটী যোৱাৰ আগত চাই ল'ব আপোনালোকে। তাৰমানে কি আগত দেখাম বুলি কৈছিলোঁ, কিন্তু আপোনালোকক ক'লোৱে চাৰ্জ নাছিলে। চাৰ্জ নোহোৱাৰ কাৰণে কৰিব পৰা নাই। আৰু পাৱাৰ বেংক লৈছিলোঁ। তো পাৱাৰ বেংকটো মানে ৰাতিপুৱা লাইট নাছিলে। তো ৰাতিয়ে মই পাৱাৰ বেংক দি চাৰ্জ কৰি লৈছিলোঁ। তো ৰাতি মোবাইল চাওঁতে তো মানে ৰাতিপুৱা চাৰ্জ চেছ ইমান নাই। তো ভাবছোঁ যে ভিডিঅ' বনালেতো চাৰ্জ চেছেই হৈ যাব। তো মোৰ আকৌ কামেই নহ'ব। সেইকাৰণে মই ভিডিঅ'টো বনোৱা নাছিলোঁ। বাট আজি গুৱাহাটী যোৱাৰ আগত অকণমান বনাই ল'ম আৰু আপোনালোকক দেখাই যাম। তো চাই থাকিব আপোনালোকে ডেইলি ব্লগ। তাৰমানে অকণমান দেখাই আছোঁ আপোনালোকে। এয়া চাওক, সৰু সৰু পুখুৰী চুখুৰী আছে। আৰু গাঁৱত মানে এটা বস্তু ভাল লাগে, তাৰমানে বতাহ দি থাকে। তো বতাহ দি থকাৰ কাৰণে ইমান গৰম ফিলটো নাহে। আৰু ৰাতি আমাৰ গুৱাহাটীত যেনেকুৱা গৰম লাগে, আমাৰ ইয়াতে ইমান নালাগে। ৰাতি মই বিশ্বাস কৰিব, মই ব্লেংকেট লৈ লৈছিলোঁ। ইমান গৰম আছিলে, মই গৰমৰ কাৰণে মই ব্লেংকেট ল'বলৈ মানে ঠাণ্ডা কাৰণে মই ব্লেংকেট ল'ব লগা হৈছে। মই ব্লেংকেট লৈ আছিলোঁ। বাট গুৱাহাটীতো এটা ফেন দিলে নহয়, গুৱাহাটীত 2-3টা ফেন লাগে। বাট কি কৰিম, ইয়াতে বহুত ঠাণ্ডা, মানে ভাল জেগা আৰু ভাল লাগে আহি পিনে। তো ভাল লাগি আছে। আৰু পিনে মানে ভাবছিলোঁ বহুত বস্তু দেখাম, বাট নহ'ব তাৰমানে। কাৰণ মোৰ একপিনে জানে আপোনালোকে মোৰ ভৰি দুখাইছোঁ। আৰু ছেকেণ্ড কথা হ'ল, আজিয়ে মানে মই ৰিটাৰ্ণ গুৱাহাটী যাম। মানে মাজত মই এক ৰাতি আছিলোঁ, বাট লাইন নথকাৰ কাৰণে প্ৰব্লেম হৈছিলে। সেইকাৰণে দেখাব পৰা নাই। আৰু ইপিনে চাওক, ইমান ধুনীয়া ভিউ আপোনালোকে দেখা পাইছে। মানে আপোনালোকৰ অকণমান প্ৰব্লেম হ'ব পাৰে, কাৰণ মোৰ টাইপডটো অকণমান মানে লৰচৰ কৰি আছে। আগত জেগাত নাই, তাৰমানে গাঁৱত টাইপড লৈ আছিলোঁ। তো চবে মানে বেলেগ ভাবে আৰু। তো চবে কয় চাওঁ টাইপডটো চাওঁ। তো চাওঁ কৰি পিনে তাৰমানে লৰচৰ কৰি দিছে আৰু। তাৰমানে ফিক্স মানে মই যোনটো ফিক্সত ৰাখিছিলোঁ সেইটো ফিক্সত নাই, আৰু তাৰ ওপৰত লুজ কৰি দিছে। তাৰমানে ফিক্সটো লৈ এতিয়া আনকণ্ট্ৰল হৈ যায়। তো অকণমান প্ৰব্লেম দি আছে। তো কি কৰিম গাইছ, গুৱাহাটী যাওঁ, এটা নতুন কিনিম। তো কি কৰিম আৰু, এইটোতো নহ'বই, লুজ হৈ আছে, লৰি চলি আছে। বাট আজিৰ কাৰণে এইখিনিতে কৰিম, মানে এইটোতে কৰিম। তো গুৱাহাটী যাই কিনিম, আপোনালোকে চাই থাকিব। তো অতৰে আৰাম দে, পূৰা দিন ৰাতি পুখুৰীত খেলি আছা, খাই আছা। আমাৰে দিগদাৰ, কোনো টেনশ্যন ফ্ৰী মাইণ্ডত তাতে খাই আছা। তহঁতে দিন দে। তো গাইছ বলক এতিয়া মানে মোৰ মামা ঘৰত যাওঁ। মানে মই ৰাস্তাত ওলাই আহিছিলোঁ, তো মামা ঘৰত যাই আছোঁ এতিয়া। তো এতিয়া মানে জানে আপোনালোকে গাঁৱৰ অৱস্থা ইমান ভাল নহয়, ইমান উন্নতি নহয়। তো ৰাস্তাই চব কেঁচা ৰাস্তা। তো এতিয়া মোৰ মামাহঁতৰ ঘৰত যোৱা ৰাস্তা, মানে ঘৰত সোমাম আৰু অকণমান চান্দত আছে। আৰু এয়া আমাৰ মামাহঁতৰ পুখুৰী মানে ফিচাৰীটো আছিলে, বাট এতিয়া চব বেয়া হৈ গৈছে।
হৈছে আমাৰ বেগ চেগ পেকিং হৈ গৈছে, বেগ পেকিং কৰি লৈ লৈছোঁ। এতিয়া দাদা ক'তবা গ'ল, গা ধুব গৈছে বোধহয়। দাদা ক'ৰবাত গৈছিল আৰু। তো এইখিনিয়ে আছিল আমাৰ মামাহঁতৰ ঘৰৰ কাহিনী। আৰু ৰাস্তাত যোৱা সময়ত দেখা পাব আপোনালোকে আমি কোন পিন্ধি যাম, কোনটো ৰাস্তা দি যাম। তো সেইটো ৰাস্তাত যাওঁতে যোনবিলাক ভিউ আছে চব দেখাই পাব, আপোনালোকে চাই থাকিব। চ' গাইজ ফাইনেলি আমি গাঁৱৰ পৰা ওলাই আহিলোঁ। তো মই আৰু মোৰ দাদাই আহিছিলোঁ, তো মই আৰু মোৰ দাদাই যাই আছোঁ। তো ইমান গৰম লাগি আছে আৰু মোৰ এটা বেমাৰ আছিলে, স্কিন প্ৰব্লেম। তো স্কিন প্ৰব্লেম লাগে পূৰা গা পা খোজাই থাকে আৰু বহুত প্ৰব্লেম হৈ আছে। বাট কি কৰিম, যাব লাগিবই, নগ'লেও নহ'ব। আৰু চাই থাকক কি কৰিব আপোনালোকে ঘৰত বহি বহি মোৰ ব্লগটোৱে চাওক। আগৰ ব্লগটোৱে যদি চোৱা নাই চাই থাকক আৰু শ্বেয়াৰ কৰি থাকক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ইমান কাম আপোনালোকে কাম নকৰে, আপোনালোকে কি কৰিম গাইজ। অকণমান চকমান কৰি দিব আৰু আপোনালোকৰ ছাপোৰ্ট মোক লাগে। তো আপোনালোকৰ ছাপোৰ্টে মই আগবাঢ়িব পাৰিম। তো ছাপোৰ্ট কৰিব। ঠিক আছে গাইজ, চাই থাকক। গাঁৱৰ পৰা ওলাই চাওঁ দুজনে যাই আছোঁ খোজকাঢ়ি নহয়, গাড়ীত যাই আছোঁ। ভুল হৈ গ'ল, কিবা ক'বা নেকি? আজি মুড নাই, তাৰমানে বহুত ভাগৰ লাগি আছে। চ' ফ্ৰেণ্ডছ, আমি গুৱাহাটী আহি পাই গ'লোঁ। তো গুৱাহাটী গড়চুকত আছোঁ, গড়চুকত দুজনে জাষ্ট নামিলোঁ। তো এতিয়া ঘৰলৈ যাওঁ, তাৰপিছত ভিডিঅ'টো এণ্ড কৰি দিম। আৰু লাম্বা নকৰোঁ, মোৰ ভাগৰ লাগিছে। তো ভিডিঅ'টো লাম্বা নকৰোঁ, চাই থাকিব গাইজ। আৰু বেছি সময় নকৰোঁ।